স্পেচিমেন ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই স্কুলৰ পৰা অহাৰ পিছত টিউশ্যন কৰি থাকোঁতে ঘপকৈ এই পাৰ্চেলৰ লগত অহা এনেকুৱা প্লাষ্টিকৰ কাগজখন দেখিলোঁ আৰু আপোনালোকৰ বাৰু কোনে কোনে এই পেপাৰখন ফটোৱে ভাল পায়, মই হ'লে বিৰাট ভাল পাওঁ। আৰু আজি এটা নতুন কথা গম পালোঁ, ক্লাছ 6ৰ বিজ্ঞান আৰু গণিতৰ যিখন বুক সেইখন হেনো ইংৰাজী এডিশ্যন ওলাইছে। আমাৰ দিনততো অসমীয়াত আছিল বাৰু। কেনে হয় বাৰু, আপোনালোকে কি ভাবে জনাবচোন। মই ভাবোঁ ভালেই হৈছে, অকণমান শিশুসকলে জানিবও বেছি ভালকৈ পাব ইংৰাজী বিষয়ত যদি দিয়ে। আৰু এয়া হ'ল লেটেকু বতৰৰ ফল। আপোনালোকে খালেনে? মই হ'লে পূৰা খাই আছোঁ। আৰু অলপ টাইমৰ পাছত আকৌ আমি খালোঁ আম। ঘৰৰ আম আমি খাইছোঁ আৰু হেল্ডি খাব, স্বাস্থ্য ভালে ৰাখিব। লোৱা চিমি লোৱা। তো আম খাই বৈ আকৌ অলপ এডিটিং কৰিব আছিলে, এডিটিং কৰিলোঁ। গৰম যিহেতু পৰিছে, তো গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে আইচক্ৰীম খালোঁ আমুলৰ, ষ্ট্ৰবেৰী ফ্লেভাৰ, যদি ইমান এটা মোক ঠিক নালাগিল। তো তাৰ পাছত মই টিউশ্যনলৈ বুলি ওলালোঁ আৰু এই কৰবীজোপা সদায় মই চেষ্টা কৰোঁ অলপমান ৰ'বৰ কাৰণে। আৰু আজি এটা নতুন বস্তু দেখিলোঁ, বৰ সৰু ল'ৰা ছোৱালীবিলাকৰ বস্তুবিলাক সঁচাকৈ বহুত ইণ্টাৰেষ্টিং। এইটো চাপনাৰ হয়, ইয়াত যদি চাপন কৰিব হয় তেতিয়া লেতেৰাটো বাহিৰত নপৰে। মানে চাওকচোন কিমান ধুনীয়া এটা বস্তুত কিমান উপযোগী কৰি দিছে।